আমগুৰি সমষ্টিৰ বাটখতে হাৰাশাস্তি কৰিছে সাধাৰণ ৰাইজক। আপোনালোকে চাই আছে ঐতিহাসিক মেঘগড় আলিৰ বিধ্বস্ত ৰূপ। জানিব পৰা মতে বৰ্তমানলৈ এই ক্ষেত্ৰত বিধায়ক প্ৰদীপ হাজৰিকাৰ লগতে গড় কাপ্তানি বিভাগৰ কোনো কাণসাৰ নাই। পথটোৰ বাবে যে ৰাইজৰ অসুবিধা হৈছে তাক লৈ বিধায়ক প্ৰদীপ হাজৰিকাই পঞ্চায়ত নিৰ্বাচনৰ আগত উদ্বোধন কৰা মেঘগড় আলিপথ আজি পৰ্যন্ত মেৰামতি নহ'ল। সেইকাৰণে চামগুৰিৰ পৰা দুপদৰ বৰদৈচিলা হৈ বিভিন্ন ঠাইলৈ যাব পৰা ঐতিহাসিক মেঘগড় আলি পথৰ লগতে গ্ৰাম্য অঞ্চলৰ পথসমূহ নিৰ্মাণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। নামটিৰ পৰা আব্দুল হালিমৰ সহযোগত ৰিণ্টু হেনচুৱাৰ প্ৰতিবেদন ভাদৈ নিউজ। মেঘগড় আলিটো দুবদৰ আৰু বৰচিলা সংযোগী পথটো সম্পূৰ্ণৰূপে এইটো এটা বিধ্বস্ত পথ। এই পথটোত বহুকেইখন গাঁৱৰ ৰাইজে অহা যোৱা কৰে আৰু এই প্ৰতিদিনে এই ৰাস্তাটোত দেখা গৈছে যে এই গাঁতসমূহৰ পৰা দুৰ্ঘটনাৰ পতিত হোৱা দেখা গৈছে। ইতিমধ্যে আমি এটা কথা গম পাওঁ যে এই ৰাস্তাটোক লৈ পেলাই আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৰাজনীতিকৰণ কৰা আমি দেখা পাইছোঁ। পঞ্চায়ত ইলেকশ্যনৰ আগত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই এখন মাত্ৰ ফ্লেক্স লগাই পেলাই ৰাস্তাটো উদ্বোধন কৰিলে। তাৰপিছত তেওঁলোকে 3 গাড়ীমান চেন কেবুল পেলাই ৰাস্তাটো কাম সামৰণি মাৰিলে। ইতিমধ্যে এটা কথা হৈছে যে আমগুৰি সমষ্টিৰ যিমানে পথবিলাক উন্নয়ন হৈছে বুলি প্ৰদীপ হাজৰিকাই ঢাক ঢোল নবজাওক কিয় আমগুৰি সমষ্টিটো সম্পূৰ্ণৰূপে উন্নতি হোৱা নাই। বহু গাঁৱলীয়া ৰাস্তা এতিয়া বিধ্বস্ত হৈ আছে আৰু ইতিমধ্যে প্ৰদীপ হাজৰিকা আৰু আমগুৰি যিজন SDO আমগুৰি গড় কাপ্তানি বিভাগৰ SDO সম্পূৰ্ণৰূপে প্ৰদীপ হাজৰিকাৰ লগত মিলি ঠিকাদাৰৰ পৰা পইচা আত্মসাৎ কৰা এটা ষড়যন্ত্ৰ লিপ্ত হৈ আছে। প্ৰদীপ হাজৰিকা আৰু আমগুৰি সমষ্টিৰ SDOজনে সম্পূৰ্ণ চকু মুদা খুলি ভাও ধৰি আছে আৰু গড় কাপ্তানি বিভাগৰ হিমন্ত বিশ্ব শৰ্মাই যিমানে ঢাক ঢোল নবজাওক কিয় গ্ৰাম্য অঞ্চলৰ উন্নতি হৈছে বুলি এই অঞ্চলটোত গ্ৰাম্য অঞ্চলত কিন্তু একো ৰাস্তাৰ উন্নতিকৰণ হোৱা দেখা নাই। আৰু এটা কথা ক'বলৈ গৈছোঁ যে এই ৰাস্তাটোলৈ আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰৰ চকু পেলাইছোঁ, কিন্তু তেওঁলোকৰ কোনো কাণসাৰ নাই। আমি অনতিপলমে এই ৰাস্তাটোক লৈ তেওঁলোকে ৰাজনীতিকৰণ নকৰি এই ৰাস্তাটো সম্পূৰ্ণৰূপে মেৰামতি কৰাৰ দাবী জনাইছোঁ। অন্যথা কিন্তু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজ লগ লাগি গণতান্ত্ৰিক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমগুৰি গড় কাপ্তানি বিভাগ কাৰ্যালয়ত ল'বলৈ বাধ্য হ'ম। পৰিৱৰ্তন আৰু উন্নয়নৰ কথা কৈ শাসনলৈ অহা বিজেপি চৰকাৰখনে প্ৰকৃতাৰ্থত যে উন্নয়ন তেওঁলোকে কৰিব পৰা নাই এই কথাটো সত্য প্ৰমাণিত হৈছে। আপুনি যদি আমগুৰি সমষ্টি প্ৰতিটো বাট পথলৈ লক্ষ্য কৰে নহয়, প্ৰতিটো বাট পথৰ এতিয়া অৱস্থা অতি শোচনীয়। ঐতিহাসিক চামগুৰি ধুৰালিৰ পৰা আপোনাৰ হালুৱাটিং হৈ যিটো নাগালেণ্ডলৈ যোৱা এইটো এটা মূল পথ। এই পথটো আজি আপুনি এনেকুৱাই এটা শোচনীয় অৱস্থা, পথৰ আপুনি মাজত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত আজি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিভিন্ন সময়ত আমি দুৰ্ঘটনাৰ সন্মুখীন হোৱা দেখা পাইছোঁ। আৰু গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বাৰম্বাৰ চৰকাৰ আৰু PWD বিভাগক দাবী জনাই অহাৰ পিছতো এই পথছোৱা নিৰ্মাণ নকৰাক আমি ধিক্কাৰ জনাইছোঁ আৰু অনতিপলমে আমি এই পথছোৱা নিৰ্মাণ কৰিবৰ বাবে দাবী জনাইছোঁ।